were here, but you're not. Cause the drinks bring back all the memories of everything we've been through. Toast to the ones here today. Toast to the ones that we lost on the way. Cause the drinks bring back. Hello everyone, welcome back to my YouTube channel. বহুত দিনৰ মূৰত vlog এটা shoot কৰিছোঁ। আশা কৰিছোঁ সকলোৰে ভাল, মোৰো ভালেই। And welcome back to my YouTube channel Mani. So vlog আছিলে আপোনালোক সকলো কৈছে জনাইছোঁ। বহুত দিনৰ মূৰত vlog shoot কৰিছোঁ। আচলতে টাইম পোৱা নাছিলোঁ, দিৱালী vlogো দিয়া নহ'ল। So কেইটামান ফটোজ দি দিম দিৱালী, যিমান পাৰে মই দেখুৱাই যাম। So আজি হ'ল চানডে। বহুত দিনৰ মূৰত অকণমান টাইম পাইছোঁ মানে মই vlogটো shoot কৰিব লৈছোঁ। So আমাৰ ফালে বতৰ কেনেকুৱা? আমাৰ ফালে বতৰ পুৰা ঠাণ্ডা। আৰু দিৱালী আমাৰ লাইট উঠোৱাই নাই। খালি ৰ'দ দেখিছে। আমাৰ দিৱালী লাইটছ উঠোৱাই নাই। বেছি ভালকৈ এবাৰ পতা নহ'ল। ইগন'ৰ কৰিব দেই এইটো। মানে ইমান ভালকৈ পতা নহ'ল মানে কিমান বৰষুণ বুটিলে মানে অশান্তি বৰষুণ গোটেই পানী কৰি পেলালে দিৱালী এবাৰ। আৰু মানে ভাল নালাগিলে দিৱালীটো। চ' যিমান পাৰে আজি আপোনালোকক দেখুৱাই যাম। চ' আজি বনাইছোঁ ৰাতিপুৱা হৈছে 8:30 বাজিছে এতিয়া। আজি চানডে ভ্লগ দিলোঁ যি। চ' আজি বনাম মই পকৰি, ঢেকীয়াৰ পকৰি। ফাৰ্ষ্ট টাইম খাম ঢেকীয়া পকৰি। মায়ে কৈছে ঢেকীয়া পকৰি। কালি মানে ঢেকীয়া কেইদিনমান বুটলি থৈছিলে মাহঁতক বুটলিটো ৰাস্তাতে লগতে মানে 1 কাপমান ওলাই আছিলে। চ' কৈছে ঢেকীয়া বনাই। আৰু আপোনালোকে লটাৰীত কি বোলে কমেণ্ট ছেকশ্যনত জনাব। আমি এবাৰ লটাৰীত বেছি একো নাপালোঁ। আপোনাৰ গ্ৰ'চাৰী টাইপে বেছি পালোঁ। দাইল 1 কেজি, দেন চাবোন মানে গা ধোৱা চাবোন 5 পিচ নে 6 পিচ, কাপোৰ ধোৱা চাবোন 5 পিচ নে কিমান 4 পিচ। তাৰপাছত বহুত বেলেগ বস্তু হ'লে এতিয়া নাই আৰু সেইখিনি খালোঁ বেলিলোঁ। আৰু মানে টিকেট বেছি এবাৰ লোৱা নহ'লে, বাট ল'ম বুলি ভাবিছিলোঁ, একো লোৱা নহ'ল। চ' এতিয়া ভিডিঅ'টো একেলগে চাই থাকক, যিমান পাৰোঁ আপোনালোকক দেখুৱাই যাম। আৰু আশা কৰিছোঁ মোক আৰু যদি মৰম দি যায়। যোৱা ভ্লগটোত আপোনালোকে বহুত মৰম দিছে আৰু কমেণ্টছখিনি বহুত ধুনীয়া লাগিছে আপোনালোকৰ। চ' এতিয়া বোলক চাই চাওক ভিডিঅ'টো একেলগে। আৰু মই কেনেকৈ কি পকৰি বনাইছোঁ মই কৈ যাম। আৰু আপোনালোকে এটা কথা কোৱাই মানে ভাবিছে গুৱাহাটী ভ্লগ এটাই দিলে যে কি ক'ম মানে মোৰ বহুত ক'বলৈ বেয়া লাগিছে। মই লাজো পাম চাগে, কৈ দিওঁ, শ্বেয়াৰ কৰিব লাগিব এনেও। আচলতে গৈ পিছদিনাখন কি ৰাতিটোৱে গাটো বেয়া লাগিলে। পিছদিনাখন ভ্লগ বনোৱা একেবাৰে মোৰ মন নাছিলে বুলিও ক'ব পাৰে। মানে মই কেমেৰাটো উঠাই লৈছিলোঁ, মানে ইমানেই গাটো বেয়া লাগিলে পিছদিনাখন এক অৱস্থা। তাৰ পিছদিনাখন আমি ঘূৰি আহিলোঁ মানে বুধবাৰে। তাৰপিছত বুধবাৰে ঘূৰি পিনি আহি মই বোলো কম বুলি ভ্লগ বনাই আনিছে। স্কুল গ'লোঁ, টিউশ্যন বাইদেউছ ক্লাছ অল এভৰিথিং এইবোৰ কৰি মেলি আজি এটাইছোঁ চানডে। তেনেকুৱা ভ্লগটো দিব আশা কৰিছোঁ, একেলগে চাই যাওক। সেইটোৱে কথা আছিলে, মই দিব নোৱাৰা, বাট আপোনালোকে বহুত মৰম দিলে, সেইকাৰণে থেংক ইউ গাইজ। মই ইয়াত কি দিছোঁ এইখিনিত মই দিছোঁ ৰ'বা, মই বেটাৰটো দেখুৱাই দিছোঁ। এইখিনিত মই দিছোঁ বেছি একো দিয়া নাই, জাষ্ট ঘৰৰ বেচন দিছোঁ, 1 কাশ্মীৰী মিৰ্চ দিছোঁ, পিঁয়াজ এটা মিডিয়াম চাইজৰ দিছোঁ, ঢেকীয়া 5ডাল নহয় 10ডাল বা 11ডালমান দিছোঁ, আপোনালোকৰ জোখত নিজে লৈ ল'ব। আৰু দিছোঁ বেকিং পাউডাৰ, আৰু নিমখটো লাগিব এইটো আপোনালোকৰ জোখত। আৰু আপোনালোকে মিৰ্চ পাউডাৰ নিদিলেও অপশ্যনেল হয়, আৰু বেকিং পাউডাৰ নিদিলেও অপশ্যনেল হয়। চ' ভিডিঅ'টো একেলগে চাই যাওক, মই কেনেকৈ কি কৰোঁ এনেকৈ চাই যাওক। লাহে কেইটামান বনালোঁ, এইয়া মানে এনেকৈ বনাই গৈ আছোঁ। আৰু এতিয়া চাই থাকক। আৰু এইফালে ফ্ৰাই হৈয়ে আছে কেইটামান, দেখিছেনে ফ্ৰাই হৈ আছে নহয়। দেখিছেনে ফ্ৰাই হৈ থকা, মই ফ্ৰাই কৰি আছোঁ এতিয়া। আৰু আচলতে ভাইটিও নাই, ঠাণ্ডা হৈ আছে ঘৰ। ভাইটি গ'ল পূজাবাৰ লগত আইতাকৰ ঘৰলৈ, মানে পূজাবাৰ আইতাকৰ ঘৰলৈ। আৰু এতিয়া কি কৰিম ভাবি আছোঁ তাকে। এই চানডে এতিয়া পঢ়িব লাগিব অকণমান, যিহেতু ফাইনেলো পাবহি। ফাইনেল মানে কিনো আৰু ফাইনেলেই হ'ব ন। চানডে ধুনীয়াকৈ মই পকৰাকেইটা উল্টা কৰি আছোঁ। চ' চাহকণো বনাই তাৰপিছত লগ পাইছোঁ খোৱা টাইমত একেবাৰে। ফাইনেলি হৈ গ'ল, আপোনালোকক দেখাই আছোঁ। এইয়া পাপৰ
এয়া পাপৰ, তাৰপিছত এইফালে পকৰি, এইফালে মিঠাই মই এবিধে লৈছোঁ, মই এনেই কমেই খাওঁ, এপিছকে ভাগ কৰি খাম চাগে। এনেকৈ এতিয়া যাওঁ, খাওঁগৈ, এনজয় কৰোঁগৈ বুলি কৰোঁ। ফাইনেলি গাইজ 1 ঘণ্টা নে 2 ঘণ্টাৰ পাছত আপোনালোকক লগ পাইছোঁ। একে গা পা ধুলোঁ, গা পা ধুই ভাবিছোঁ অকণমান ব্লগ কৰোঁ। আচলতে মায়ে ছাগলী মাংস বনাই থৈছে, আচলতে পাপাই বনোৱা বুলি ক'ব লাগিব, পাপাই মায়ে খালে, এতিয়া মই খাম। মই গা ধোৱা নাছিলোঁ যিহেতু, প্ৰায় 11টা বাজিলে আৰু 5 মিনিটমান আছেহি। চ' আৰু এতিয়া অকণমান চাগে আজি গ্ৰন্থমেলালৈ যাম চাগে, মোৰ মতে মই পাপাক কোৱা নাই এতিয়ালৈকে যাম বুলি, চ' ক'ম চাগে। চ' আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। আচলতে শিৱসাগৰ গ্ৰন্থমেলা প্ৰত্যেক বছৰে হয়, কিন্তু এইবাৰ মই যাম। বহুত যোৱা বছৰটো যোৱা নহ'লে, তাৰ আগবছৰে যি গৈছিলোঁ, এবছৰ নোযোৱাকৈ থাকিলোঁ, বাট মনটো ইমান মৰি গ'ল। গৈছোঁ অকণমান দেৰিকৈ লগ পাইছোঁ আকৌ। ফাইনেলি গাইজ ভাত চাত খাই অকণমান শুলোঁ, ধুনীয়াকৈ চলিছিলে পনীয়া উঠিলোঁ। এতিয়া আপোনালোকক দেখুৱাই নিওঁ, বেডখন পাই থৈছোঁ ধুনীয়াকৈ, ভাইটি শুলে বাছ। এইফালে বস্তুখিনি কৰি আছে, এইভাগে চব ঠিকেই হৈ আছে। অথনি মই কি ছাবজেক্ট পঢ়িলোঁ কোৱাই নাছিলোঁ, মেথছটোতো কৰিলোঁৱেই, অকণমান ছায়েন্স পঢ়িলোঁ, সেয়াই। আৰু ইমানখিনি পাৰিছোঁ দেখাব, আৰু যিমান আপোনালোকে দেখুৱাই যায় সেইকলৈকে চাই যাওক ভিডিঅ'টো। ফাইনেলি গাইজ বেছি ডাঙৰকৈ মাতটো ওলাইছে। ফাইনেলি মানে অকণমান কাম বনবোৰ আছিলে, ফুল চুল বচা, এইবোৰ কিবা কিবি কৰা, ওৱান টাইম পঢ়িলোঁ। চ' এতিয়া ধুনীয়াকৈ টাউন যাম, আমি ওলাইছোঁ আৰু লাহে লাহে। চ' ব'লক ভিডিঅ'টো দেখুৱাই যাম, একেলগে চাই থাকক। টাউন যাম, ৰ'ব আপোনালোকক বস্তু কেইটামান দেখাম। চ' গাইজ বস্তু কেইটামান দেখাম আপোনালোকক, ব'লক। এইটো কৰিডৰ এণ্টাৰ কৰা, মই এইটো ৰুম বনাই দিলোঁ এখন। চ' ফাৰ্ষ্ট আহে আপোনালোকক ড্ৰয়িং কেইটামান দেখাইছোঁ। ফাৰ্ষ্ট এইটো ড্ৰয়িং, আই লাভ দিছ ড্ৰয়িং। দেন ছেকেণ্ড ড্ৰয়িং, এইফালে বাৰ্ড এজনী ধুনীয়াকৈ মই কালাৰ কৰি থৈছোঁ। থাৰ্ড ড্ৰয়িং দিছ ওৱান। ফ'ৰ্থ ডৰেমন। ডাইজেষ্টিভ চিষ্টেম হয়, ছায়েন্সৰ বায়'লজি। কেনেকুৱা লাগিছে ক'ব, তো হিন্দীৰ। গাইছ আমি যাবলৈ ওলালে, চবলৈ ফালে গাড়ী উলিয়ালে পাপাই, আৰু এখন লিষ্ট লৈ লৈছোঁ, বজাৰ দি আছে আজি। আৰু কেনেকুৱা লাগিছে মোক ক'ব। মোৰ ব্লেক অকণমান কুৰ্তি টাইপে হয়, লগত জোতা অকণমান কুৰ্তি টাইপ হয়। চ' এইভাগে আজি পিন্ধি ল'লোঁ আৰু আমি যাওঁ ধুনীয়াকৈ। চব অলপ ভিডিঅ' চাই হয় এইখনলৈকে। ফাইনেলি গাইজ আমি গাড়ী পাৰ্কিং কৰিলোঁহি চেণ্ট্ৰেল মাৰ্কেটৰ ফ্ৰণ্টত, আৰু এতিয়া পাপাই বজাৰ কৰিব গৈছে, আমি দেৰিকৈ খামগৈ আৰু বস্তু বজাৰ কৰিবলৈ গৈছে। আৰু এইফালে মা বহি আছে, হাই এটা কৈ দিয়া, এইফালে ভাইটি হাই কৈ দিয়াতো। আৰু চাই থাকক ভিডিঅ'টো একেলগে, যিমান ধৰণে দেখুৱাই যাম। এইফালে বাছ এখন সোমাইছিলে, ইমান বেয়াকৈ লাগিব লৈছিলে, ছাইডটো দেখাব নোৱাৰি, পূৰা গাড়ী এইফালে লাইন পতাই দিলে। অথনি খালী হৈ আছিলে, আমি চাই আছিলোঁ, এতিয়া পূৰা মানুহো আছে। এনেকৈ দেখাম আপোনালোক, মানে বাছ এখন পিকনিক খোৱা বাছ চাগে, সৰু ল'ৰা ছোৱালী আমাৰ কি অকণমান সৰু, আৰু পূৰা পিকনিক খাব গৈছিলে। আৰু আজি ধুনু গুডু চব পিকনিক খাব গ'ল। আৰু এতিয়া মই ভাবিছোঁ কি আপোনালোক ক'লোঁ কথাটো এতিয়া শ্বেয়াৰ কৰিলোঁ। চ' কি খামগৈ আপোনালোকে দেখুৱাই যাম ব'লক। গাইজ আমি মন্দিৰ আহিলোঁ, ভাইটিয়ে আহিম বুলি ক'লেগৈ মানে, আৰু আমি ম'ম' খাম বুলি ক'লোঁ, তাৰ ম'ম' পেক কৰি ল'লোঁ। আমি মন্দিৰলৈ আহিছোঁ, চাই যাওক ভিডিঅ'টো। ভাইটি আহিম বুলি ক'লে কাৰণে আহিলোঁ ধুনীয়াকৈ। এতিয়া আমি মন্দিৰখন অকণমান লগ পাইছোঁ। I look at you and it's easy to see you are the someone I've been trying to meet.
I got your number, won't you pick up the phone? Don't leave me hanging on the dial tone. Think back to the night that we met. Jumping in the pool, talk to you, dripping wet. Nervous when I speak, so I trip on my tongue. Never আমি এতিয়া গাড়ীলৈ গৈ আছোঁ ধুনীয়াকৈ মন্দিৰ চন্দিৰ দেখি এতিয়া যাওঁ ব'লক পূৰা বতাহ মাৰি আছে আৰু পিকনিক খোৱা ধেৰ বাছ গৈছে এইফালে বহুত ভাল লাগিছে চাই এনেকুৱা লাগিছে যে মানে আমিয়ে গৈছোঁ পিকনিক এনেকুৱা লিখা লাগিছে ব'লক এতিয়া যাওঁ গাড়ীত উঠোঁ আৰু জানো ফাসানে মরমরে মায়া ফুলে মৰমতে এনে বতৰতে ৰিঙা ৰিঙা নাদে তই কাষতে কিনো আবেগতে এনে বহাগত যদি লাইক comment, share, and